ভগৱান ভালে ভালে ৰাখিবা আৰু। হেল্ল', ক'ত আছ তই জ্যোতি? মই থাপনাত চাকি জ্বলাই আছিলোঁ। আজি সন্ধিয়া আহ মোৰ ৰুমত। মোৰ মনটো বহুত বেয়া। তোৰ মনটো আকৌ কিয় বেয়া হ'ল? আজি দীপক বেকআপ দিলোঁ। কিয় আৰু কেতিয়া? আৰে বাদ দে না সেইবোৰ, আহিলে কম। এতিয়া আহিবিনে নাই সেইটো ক। হ'ব দে যাম। আৰু শুন, ভগৱানৰ ওচৰত চাকি এগছ জ্বলাই দিম দে, তহঁতৰ যাতে আকৌ মিল হয়। যি হৈছে ভালেই হৈছে, নালাগে সেইবোৰ কৰিবলৈ। যি হৈছে ভালেই হৈছে, মই এনেও তাক এৰুকে আছিলোঁ। সি মোৰ 8 নম্বৰহে আছিলে, আৰু 2টা পদাই ল'ম, 10 হৈ যাব। কি তইতো আগতে এনেকুৱা নাছিলি, কিয় ইমান সলনি হলি? যাক মই সঁচাকৈ অন্তৰৰ পৰা ভাল পাইছিলোঁ, সিয়ে মোক অপশ্যনত ৰাখিলে, আৰু সেইকাৰণে ময়ো বেলেগক অপশ্যনত ৰাখিম। ল'ৰা মানুহে ছোৱালীক ধোকা দিলে ৰাসলীলা, আৰু ছোৱালীয়ে ল'ৰাক ধোকা দিলে কেৰেক্টাৰ ঢিলা। আৰু তই আহিবিনে নাহ ক? হ'ব দে যাম। আৰু শুন, অহাৰ আগত এগছি চাকি জ্বলাই থৈ আহিবি, যাতে মই আৰু 2টা সোনকালে পতাব পাৰোঁ। হ'ব দে, বাই এতিয়া। আৰু কাক ফোন কৰোঁ? আৰু বিনোদকে ফোন কৰোঁ ৰ। হেল্ল' বিনোদ, তই অফিচৰ পৰা আহি মোৰ ৰুমত আহিবিচোন, পাৰ্টি আছে আজি। হ'ব দে যাম। আৰু কাক কাক মাতিছ? আৰু ৰীতাক মাতিছোঁ, তই সোনকালে আহিবি। হ'ব দে, মোৰ ফোন এটা আহিছে। হেল্ল' কৃষ্ণ, কোৱাচোন। কি কৰিছা ধনু? হয় নেকি? মই তোমাৰ বাহিৰে কাকো ভাল নাপাওঁ। তুমিয়ে মোৰ প্ৰথম আৰু তুমিয়ে মোৰ শেষ। ঠিক আছে বাৰু, আমি সোনকালে লগ পাম দিয়া। 3 ঘণ্টাৰ পিছত। গৈছো ৰ, খুলি আছো দৰজা ৰ। ঐ আহিলি? আহিলোঁ। এই ৰীতা অহা নাই নেকি? তাই অহাই নাই, আহিব চাগে। বাৰু পাৰ্টিত কি কি আছে? চাবি ৰ, দেখিলে পগলা হৈ যাবি তই আৰু। মাটিতে বৱা দে, একো নহয়। হ'ব দে, এনেও মাটিত বহি খালেহে ভাল লাগে। তই কিন্তু আজি তামাম পাৰ্টি দিছ দেই, মইতো ভবাই নাছিলোঁ এইটো দেখিম বুলি আজি। এই ৰীতাজনী যে ভগৱানৰ বাহিৰে একোৱেই চিনি নাপায়, তাই এইবোৰ নাখায়েই চাগে, বাদেই দিলে এইবোৰ। তাই অকল ভগৱান ভগৱান, কেনেকৈ মানুহ সলনি হ'ব পাৰে? তই যেনেকৈ সলনি হ'লি, কচোন তই কেনেকৈ সলনি হ'লি? তোৰতো আগতে ইমানকেইটা বয়ফ্ৰেণ্ড নাছিলে। তই নুবুজিবি যাক মই বেছি অন্তৰ পৰা ভাল পালোঁ, সিয়ে মোক সদায় অপশ্যনত ৰাখিলে। আজিকালি দুনিয়াখন অপশ্যনত চলে, বুজিলি? আৰু কেতিয়াবা মোৰ খং উঠিব, এই ডিক্সনেৰীৰ পৰা অপশ্যন বুলি থকা শব্দটো একেবাৰে ডিলিট কৰি পেলাম। সেইকাৰণে আজিকালি ময়ো চবকে অপশ্যনত ৰাখোঁ বাপেকে। एक गया तो क्या हुआ, दूसरा आएगा। তহঁতে কি কৰিছ এইবোৰ? দেখিছ দেখোন কি কৰি আছে, ব পিছে তই ইমান দেৰি কৰিলি যে কেলে? মই একেবাৰে গোসাঁই ঘৰত চাকি জ্বলাই থৈ আহিছোঁ আকৌ সন্ধিয়া। বাৰু তহঁতি বচোন হা, মোৰ ফোন এটা আহিছে, মই আহি আছোঁ এতিয়াই। হেল্ল', কিয় ফোন কৰিছা কোৱা? মোৰ ওপৰত তোমাৰ খং উঠিয়ে আছে নেকি জান? কি কৰিম কোৱা? সেইদিনাখন তুমি তেনেকৈ কোৱাৰ বাবে মোৰো খং উঠি গ'ল, চৰি। হ'ব মোৰ খংনো কি আৰু, মোৰ খং আৰু বালিত মুতা একেই কথা দিয়া। মই জানো দিয়া, তুমি সেই কথাটোৰ কাৰণে বেয়া পাই আছা। মই কি কৰোঁ কোৱা? তুমি একো কৰিব নালাগে, মাথো তুমি তোমাৰ GF-ৰ লগত হেপী থাকা, বাই। শুনা না, মই তোমাক হেৰুৱাব নোৱাৰোঁ। তোমাৰ লগত থাকিলে মোৰ সময়বোৰ কেনেকৈ যায় মই গমেই নাপাওঁ। তাকেইতো, মই তোমাৰ চাবি দিয়া পুতলাজনীহে, যাতে তুমি আহি চাবিটো পকাই দিবা আৰু মই তোমাৰ মতে নাচিম, টুনুক 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 টুনুক। হ'ব তোমাৰ লেকচাৰ শুনিব মন নাই, ফোন ৰাখা, বাই। তহঁতে আৰম্ভ কৰাই নাই নেকি? কৰ আকৌ। তই অহালেহে ৰখি আছোঁ, এইটো নাখায়েই ভগৱানক মানাজনীয়ে। জ্যোতি, তই কচোন আজি তই কিহৰ কাৰণে পাৰ্টি দিলি বাৰু এইবোৰ? তহঁতি নুবুজিবি মোৰ আজি কিমান দুখ মইহে জানো। আজি মোৰ দুখো, আজি মোৰ সুখো।
মোৰ আজি বয়ফ্ৰেণ্ডৰ লগত ইমান বছৰ ৰিলেশ্যন থাকি আজি মোৰ ব্ৰেকআপ হৈ গ'ল। তহঁতিয়ে কচোন মই কেনেকৈ সহ্য কৰোঁ বাৰু? তোৰতো বয়ফ্ৰেণ্ড বহুতকেইটা আছে বুলি কৈছিলি। থাকিলে কি হ'ব? মই সঁচাকৈ অকল তাকেই ভাল পাইছিলোঁ। কি কৰোঁ ক এতিয়া? কি কৰোঁ ক মই? ঐ ঐ হ'ব আৰু তোৰ বহুত নিচা হৈছে, খাব নালাগে আৰু মোৰ নিচা হৈছে নেকি? তই মোৰ নিচা নাই হোৱা মই আজি বহুত হেপী, তহঁতি জাননে? মোৰ আজি বয়ফ্ৰেণ্ডে মোক ব্ৰেকআপ দিলে। ব্ৰেকআপ দিলে মোৰ একে কলিজাখন আজি আইনা ফটা দি ভাগি গৈছে ঐ হ'ব যা, তহঁতৰ এইবিলাক খাই খাই নিচা লাগিছে। শুই থাকগে যা দুইটা, যা 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 যা। আৰু তই বিনোদ, কি তোৰ লাজ নালাগে নেকি? তই ল'ৰা মানুহটো হৈ ছোৱালী মানুহজনীক এইবিলাক খাবলৈ কৱ যে, হা কিয়? ইছ আইঅ তাইলে চাতৌতো আগতে এনেকুৱাই আছিলি দে, এতিয়া আনক ক'ব নালাগে। হ'ব দে শুই থাকোঁগে, বাই, গুড নাইট। হয় গাইজ, গুড নাইট। কি গোন্ধ ইহঁতে ৰাতি কামটো কৰা নাইতো কোনোবা এটাই। ৰাতি টোপনি আৰু নিচাতে মই কামটো কৰিলোঁ নেকি পাই? এই ৰাতি ময়ে মুতিলোঁ নেকি বাৰু ইয়াত? বোপাইহঁত তহঁতি উঠিলি ন? এই নিজৰ বস্তু যে গোন্ধ পোৱা নাই চাগে তহঁতি ন? হ'ব মই মচি দিছোঁ দে। হেল্ল' কোনে কৈছেনো? হয় নেকি? ঠিক আছে মই জনাম বাৰু দিয়া। কি হ'ল, কোনে ফোন কৰিছিলে? তোৰ ভায়েৰে ফোন কৰিছিলে। কিয় জান? কিয় ফোন কৰিছে আকৌ সি তোলে? কিয় ফোন কৰিছে ক'বলৈ আহিছোঁ? ৰাতি সেইসোপা খাই পেলাই পৰি থাকিবি। আৰু শুন, মাৰৰ বোলে গাটো ভাল নহয়, মেডিকেলত ভৰ্তি কৰিছে আৰু তোক সোনকালে মাতিছে। কি কালি মোৰ মোবাইলটো অফ হৈ থাকিলে নেকি পাই? গমেই নাপালোঁ একো। তোলে ফোন লগাই আছিলে, তোৰ মোবাইল বোলে চুইচ অফ বুলি কৈছে। হ'ব দে, বেছি চিন্তা কৰিব নালাগে, ভাল হ'ব। আৰু যা, তই গাটো ধুই পেলাই ঘৰলৈ ওলাগে, মই ভাত বনাওঁগৈ। আৰু তই বিনোদ মোৰ পাকঘৰত অকণ লাগি দিবি। হ'ব দে, ব'ল